নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ কমপ্লিট ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাৰ বাবে আপোনালোকে মোবাইলৰ যিকোনো এটা পৰ্যায়ত গৈ গুগলত mmlsay.assam.government.in লিখি কেনে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিলে দেখিব বেনিফিচিয়াৰী লগ ইন ৰেজিষ্ট্ৰেশ্যনত যোনটো অপশ্যন আছে তাত ক্লিক হিয়াৰ তাত কৰি দিব। দেখিব বেনিফিচিয়াৰী লগ ইন চিলেক্ট এমপ্লয়মেণ্ট টাইপ তাত ক্লিক কৰিব। এমপ্লয়ী পেঞ্চনাৰ এমপ্লয়ী ক্লিক কৰিব। যিকোনো এটা দিব, মই পান নাম্বাৰ দিছোঁ। ইয়াৰ পান নাম্বাৰটো দিব। পান নম্বৰটো ইয়াত পুট কৰি দিব। পান নম্বৰটো পুট কৰাৰ পিছত আপোনালোকৰ তলত দেখিব মোবাইল নম্বৰ এণ্টাৰ ইয়ৰ মোবাইল নম্বৰ যোনটো আপোনাৰ চাকৰি সূত্ৰে আছে সেইটো পুট কৰি কেনে আপোনালোকে প্ৰচিড কৰি দিব। এটা OTP আহিব, যোনটো নম্বৰ আপোনালোকে দিছে ফোন নম্বৰ তাত OTP এটা আহিব, সেইটো পুট কৰি কেনে প্ৰচিড কৰি দিব। অলপ সময় লাগে, তাৰপিছত পেজখন খোল খাব আপোনালোকৰ। আপোনালোকৰ গোটেই ডিটেইলছখিনি দেখা পাব পেজখনত। অলপ সময় লাগে পেজখন খোল খাওঁতে। দেখিছে আপোনালোকৰ গোটেই ডিটেইলছখিনি ইয়াত দেখা পাব। পাৰ্চনেল ইনফৰমেশ্যন সকলোখিনি ইয়াত দেখা পাব আপোনালোকে। যিকোনো অপশ্যন যদি আপোনালোকৰ ভুল হৈ আছে আপোনালোকে এডিটো কৰিব পাৰিব। আধাৰ ভেলিডেশ্যনো কৰিব লাগিব ইয়াৰ পিছত। তাৰপিছত বেংক ডিটেইলছখিনি ইয়াত আপোনালোকৰ থাকিব। তাৰপিছত ফেমিলি ডিপেণ্ডেঞ্চ এইখিনি আমি ভৰাব লাগিব এটা এটাকৈ। তাৰপিছত নমিনি আছে, নমিনি পুট কৰিব লাগিব। তাৰপিছত ডকুমেণ্ট লাগিব। এটা কথা মনত ৰাখিব, ফাইল চাইজ কেনট বি গ্ৰেটাৰ দেন 500 KB। গতিকে আপোনালোকে যিখিনি ডকুমেণ্ট থাকিব সকলোখিনি আপোনালোকে 500 KBৰ ভিতৰত বনাই ল'ব। আপোনালোকে JPG হওক বা PDF ফৰ্মেট 500ৰ তলত। মোৰ এড্ৰেছটো ইয়াত শ্ব' কৰা নাই, গতিকে মোৰ এড্ৰেছটো ইয়াত পুট কৰিম। তাৰ কাৰণে এডিটত গৈ কেনে মই এড্ৰেছটো লিখিম। এড্ৰেছটো লিখি কেনে মই ছেভ কৰিম। প্ৰেজেণ্ট এড্ৰেছ, পাৰ্মানেণ্ট এড্ৰেছ দুইটা ছেভ কৰি দিম। তাৰপিছত সময় লাগে অলপ। ছেভ হৈ গ'ল মোৰ এড্ৰেছ, ডিটেইলছত আহি গ'ল মোৰ এড্ৰেছটো। এতিয়া আপোনালোকে ফেমিলি ডিপেণ্ডেঞ্চ যোনটো আছে যে তাত আপোনালোকে আপলোড ডকুমেণ্ট দিব লাগিব। আপোনালোকৰ নিজৰটো প্ৰথমতে কৰি ল'ব লাগিব, তাৰপিছতহে এড ডিপেণ্ডেণ্ট কৰিব পাৰিব। নিজৰ ডকুমেণ্টখিনি প্ৰথমতে ইয়াত পুট কৰিব লাগিব। প্ৰথমতে আপলোড ডকুমেণ্টছ আছে যে তাত আপোনালোকে ক্লিক কৰিব। আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড, তাৰপিছত এমপ্লয়মেণ্ট প্ৰুফখন, কাৰ্ডখন, তাৰপৰা আপোনাৰ এখন পাছপৰ্ট চাইজৰ ফটো লাগিব। সকলো ঘৰতে প্লাছ চিনটো আছে যে তাত ক্লিক কৰি এটা এটাকৈ দি আপোনালোকে আপলোড কৰি যাব লাগিব। মোৰ ক্ষেত্ৰত মই আধাৰ কাৰ্ড প্ৰথম ঘৰটোত, তাৰপিছতত পান কাৰ্ড দিলোঁ। এতিয়া 3 নম্বৰ ঘৰটোত এমপ্লয়মেণ্ট প্ৰুফ, মই ID কাৰ্ডখন দিম। প্লাছ চিনটো আছে যে আপলোড বুলি আছে যে তাত ক্লিক কৰি দিব। তাৰপিছত যোনখন ডকুমেণ্ট আছে ডকুমেণ্টখন ছিলেক্ট কৰিব। ছিলেক্ট কৰি দিয়াৰ পিছত আপলোড বুলি অপশ্যনটো আছে যে আপলোডত ক্লিক কৰি দিব। অলপ সময় লাগিব। এতিয়া আপোনালোকৰ ফটো, পাছপৰ্ট চাইজৰ ফটো সেইখন দিব লাগিব। প্লাছ চিনটোত পুনৰ ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আপলোড কৰি দিব। অলপ সময় লৈছে।
হৈ গ'ল। এতিয়া আপোনালোকে দেখিছে মোৰ তাত আপলোড বুলি ওলাই গৈছে, মোৰ নামৰ যোনখিনি ডিটেইলছৰ ডকুমেণ্ট আপলোডৰ তাত ওলাই গৈছে। আৰু ইয়াত আপোনালোকে ডকুমেণ্টছখিনি চাবও পাৰিব, ভিউ কৰি কিনে আপোনালোকে কি কি ডকুমেণ্টছ দিছিলে সেইখিনি আপোনালোকে চাবও পাৰিব ঠিকে আছেনে নাই। এতিয়া আপোনালোকে এড ডিপেণ্ডেণ্টত ক্লিক কৰিব লাগিব। ফেমিলি ডিপেণ্ডেঞ্চত গৈ কিনে এড ডিপেণ্ডেণ্ট যোনটো অপশ্যন আছে যে তাত ক্লিক কৰিব লাগিব। তাত আপোনালোকে ফেমিলি আপোনালোকৰ যিখিনি মেম্বাৰ আছে যিখিনি ভৰাব সেইখিনি ইয়াত ভৰাব পাৰিব। এজন এজনকৈ আপোনালোকে ভৰাব লাগিব। গতিকে আপোনালোকে এড ডিপেণ্ডেণ্টছত গৈ কিনে ক্লিক কৰিব। এড ডিপেণ্ডেণ্টত ক্লিক কৰি দিয়াৰ পিছত দেখিব আপোনালোকে ৰিলেশ্যনশ্বিপ বুলি আছে, নেম আছে, জেণ্ডাৰ, ডেট অফ বাৰ্থ। এতিয়া আপোনালোকে সেই ৰিলেশ্যনশ্বিপত ক্লিক কৰি দিব। তাত দেখিব আপোনালোকে স্পাউচ, ছন, ডাটাৰ, মাদাৰ, ফাদাৰ এই সকলোখিনি আপোনালোকে এজন এজনকৈ ইয়াত এড কৰিব পাৰিব। মই প্ৰথমতে মাদাৰ অপশ্যনটো আছে, মাদাৰটো ক্লিক কৰিম। তাৰপিছত নামটো লাগিব। তাৰপিছত ফিমেল অপশ্যনটো ক্লিক কৰিব। তাৰপিছত ডেট অফ বাৰ্থটো দি কেনে এড কৰি দিব। অলপ সময় লাগে গতিকে অলপ সময় লাগে, কমপ্লিট হওঁতে অকণমান সময় লাগে। গতিকে মোৰ এজনৰ ক্ষেত্ৰত হৈছেগৈ, ফেমিলি ডিপেণ্ডেণ্ট এজন হৈছে, ইনকমপ্লিট হৈছে, আপলোড ডকুমেণ্ট কৰিব লাগিব প্ৰথম কিন্তু বাকীখিনিও ডিপেণ্ডেণ্টো মই ভৰাই লওঁ। ছেকেণ্ড মই স্পাউচ, হাজবেণ্ড ৱাইফৰ সেইটো দিব পাৰিব আপোনালোকে। তাৰপিছত নেমটো দিম, জেণ্ডাৰ মেল হ'লে মেল, ফিমেল হ'লে ফিমেল, ডেট অফ বাৰ্থটো লিখি আপোনালোকে আকৌ পুনৰ এড কৰি দিব। সময় লাগিছে অলপ। গতিকে মোৰ 2 নম্বৰজনৰো হৈ গ'ল। ইয়াত ফেমিলি ডিপেণ্ডেণ্টছৰ যোনটো এড কৰিব লাগে মোৰ এতিয়া হৈ গৈছে। ইয়াত দেখাইছে দুয়োজনৰ ক্ষেত্ৰতে মোৰ ইনকমপ্লিট হৈ আছে। এতিয়া মই ফেমিলি ডিপেণ্ডেণ্টৰ ক্ষেত্ৰত মই তেওঁলোকৰ ডকুমেণ্ট আপলোড কৰিম। আপলোড ডকুমেণ্ট বুলি যোনটো অপশ্যন আছে যে তাত আপোনালোকে ক্লিক কৰিব। দেখিছে আপোনালোকে আপলোড ডকুমেণ্টছ তাত ক্লিক কৰিব, অলপ সময় লাগে। দেখিছে আপোনালোকে প্ৰথম ইয়াত মাদাৰ ID প্ৰুফ, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড বা পান কাৰ্ড যিকোনো এখন ডকুমেণ্ট আপোনালোকে আপলোড দিব। তাৰপিছত আপোনালোকে 2 নম্বৰটোত আছে যে মাদাৰ ৰিলেশ্যনশ্বিপ প্ৰুফ, বাৰ্থ চাৰ্টিফিকেটখন আপোনাৰ বাৰ্থ চাৰ্টিফিকেটখন ইয়াত দিব লাগিব। তাৰপিছত মাদাৰ ইণ্ডিভিজুৱেল ফটো, এখন পাছপৰ্ট চাইজৰ ফটো দিব লাগিব। প্ৰথম মই মাদাৰ ID প্ৰুফত আধাৰ কাৰ্ডখন মাৰ ভাগৰ দিম। ইয়াত যোনটো প্লাছ চিনটো আছে যে প্লাছ চিনটোত ক্লিক কৰি দিব আপোনালোকে। ক্লিক কৰি দিয়াৰ লগে লগে ফটোখন য'ত আছে তাৰ পৰা আপোনালোকে লৈ আপলোড কৰিব লাগিব। আপলোড কৰি দিম। তাৰপিছত মই অলপ সময় লাগে, আপলোড হওঁতে অলপ সময় লাগে। অলপ সময় লাগিছে। মই আপোনালোকৰ মোবাইলতে কৰি দেখাইছোঁ, আপোনালোকে মোবাইলতেই কৰিব পাৰিব এইবোৰ সকলোখিনি কাম। অলপ সময় লাগে। এতিয়া আপোনালোকে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখন যোনখনত আপোনালোকৰ মাৰ নামটো উল্লেখ থাকে সেইখন আপোনালোকে ইয়াত পুট কৰিব লাগিব।
আপলোড কৰি দিব। তাৰপিছত আপোনালোকে মাদাৰ ইণ্ডিভিজুৱেল ফটো এখন পাছপৰ্ট চাইজৰ ফটো ক্লিক কৰিব তাত প্লাছ চিনটোত ক্লিক কৰি দিয়াৰ পিছত আপলোড কৰি দিব। দেখিছে আপোনালোকে, গতিকে সেইখিনি ডকুমেণ্ট আপলোড কৰি দিয়াৰ পিছত দেখিব আপোনালোকৰ ডিপেণ্ডেঞ্চৰ যোনটো প্ৰথম ডিপেণ্ডেঞ্চৰ ডকুমেণ্ট আপলোড কৰাৰ পিছত আপোনালোকৰ আপলোডত ৰাইট চিন হৈ যাব। এতিয়া 2 নম্বৰ ঠিক তেনেদৰে আপোনালোকৰ 2 নম্বৰ ডিপেণ্ডেঞ্চৰ ক্ষেত্ৰতো আপোনালোকে ডকুমেণ্ট আপলোড কৰিব লাগিব। আপলোড ডকুমেণ্টত ক্লিক কৰিব। হাজবেণ্ড বা ৱাইফৰ আপোনালোকৰ ভোটাৰ কাৰ্ড বা নহ'লে পান কাৰ্ড নহ'লে আধাৰ কাৰ্ডখন প্ৰথমটোত দিব লাগিব। প্ৰথম স্পাউচৰ ক্ষেত্ৰত ID প্ৰুফ যিকোনো আধাৰ কাৰ্ড অথবা ভোটাৰ কাৰ্ড পান কাৰ্ড লাগিব প্ৰথমটোত। তাৰপিছত ৰিলেশ্যনশ্বিপৰ মেৰিজ চাৰ্টিফিকেট নহ'লে আধাৰ কাৰ্ড দিব পাৰিব য'ত আপোনালোকৰ নামটো উল্লেখ থাকে। তাৰপিছত আপোনালোকৰ তেখেতৰ স্পাউচৰ এখন ইণ্ডিভিজুৱেল পাছপৰ্ট চাইজৰ ফটো দিব লাগিব। মই প্ৰথমতে পান কাৰ্ড দি কেনে আপলোড কৰিছোঁ, অলপ সময় লাগে। তাৰপিছত মেৰিজ চাৰ্টিফিকেট নহ'লে আধাৰ কাৰ্ডখন দিব যোনখনত আপোনাৰ নামটো উল্লেখ থাকে, সেইখন দি কেনে আপলোড কৰি দিব। তাৰপিছত এখন ইণ্ডিভিজুৱেল ফটো লাগিব, ফটোখন দিব পাছপৰ্ট চাইজৰ ফটো। এটা কথা মনত ৰাখিব, সকলোবোৰ ডকুমেণ্ট 500 KB ভিতৰত হ'ব লাগিব। গতিকে আপোনালোকে ডকুমেণ্টখিনি আপলোড কৰাৰ আগতে সকলোখিনি 500 KB ভিতৰত আপোনালোকে বনাই ল'ব। এতিয়া দেখিছে আপোনালোকে মোৰ 2 নম্বৰ ডিপেণ্ডেঞ্চৰ ক্ষেত্ৰতো ৰাইট চিন মাৰিছে, গতিকে ডকুমেণ্ট আপলোড হৈ গৈছে। গতিকে ডিপেণ্ডেণ্টৰ ক্ষেত্ৰত এইখিনি মোৰ কাম হৈ গৈছে। এতিয়া নমিনী ক্ষেত্ৰত আমি কৰিব লাগিব। নমিনী দেখিছে, নমিনী ক্ষেত্ৰত আপোনালোকৰ ডিপেণ্ডেণ্ট যোনকেইজন ভৰাব তাৰ ভিতৰতে এজনক নমিনী কৰিব লাগিব। গতিকে এড নমিনী অপশ্যনটো আছে যে তাত আপোনালোকে ক্লিক কৰিব লাগিব। এতিয়া চিলেক্ট ওৱান তাত ওলাব আপোনালোকে যোনকেইজন ডিপেণ্ডেণ্টছ তাত ভৰাইছিলে যোনজনকে ভৰাওক, আপোনালোকে তাত ক্লিক কৰিব যোনজনক দিয়ে আপুনি নমিনী। তাৰপিছত চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে একাউণ্ট হোল্ডাৰ নেমটো দিব তাত, বেংকটো যিটো নামত আছে তেখেতৰ একাউণ্টটো। তাৰপিছত একাউণ্ট নম্বৰটো লিখি দিব, একাউণ্টটো টাইপটো কেনেকুৱা হয় সেইটো দিব, ছেভিং নে কাৰেণ্ট। তাৰপিছত বেংক নেমটো দিব, বেংকৰ ব্ৰাঞ্চটো দিব, তাৰপৰা IFSC কোড দি কেনে আপোনালোকে এড কৰি দিব। অলপ সময় লাগিব। এইখিনি নমিনী ডিটেইলছখিনি পুট কৰাৰ পিছত আপোনালোকৰ কমপ্লিট হোৱা নাই, কমপ্লিট ডকুমেণ্টছ দিব লাগিব। ডকুমেণ্ট দিয়াৰ পিছতহে কমপ্লিট হ'ব আপোনাৰ। তাৰপিছত নমিনী ডিটেইলছখিনি ইয়াত আহি গ'ল, কিন্তু এতিয়ালৈকে কমপ্লিট হোৱা নাই, প্ৰচেছটো ইনকমপ্লিট বুলি আহি আছে। গতিকে নমিনী যাকে নিদিয়ক কিয় এতিয়া আপলোড ডকুমেণ্টছত ক্লিক কৰিব লাগিব। যিখিনি তেওঁ ডকুমেণ্টখিনি দি কেনে কমপ্লিট কৰিব লাগিব প্ৰচেছটো। আপলোড ডকুমেণ্ট যোনটো অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব। অলপ সময় লাগে। নমিনী কেঞ্চেল বেংক চেক নহ'লে ফাৰ্ষ্ট কপি পাছবুকখনৰ তাত দিব লাগিব, দি কেনে আপোনালোকে আপলোড কৰিব লাগিব। আপলোড কৰি দিব, অলপ সময় লাগিব, অলপ সময় লাগে। এতিয়া দেখিছে আপোনালোকে নমিনী ডিটেইলছত তাত যোন আপলোড ডকুমেণ্টত ৰাইট চিন দিছে, গতিকে এইটো নমিনীৰ ক্ষেত্ৰতো আমাৰ ছাকচেছফুল হৈ গ'ল। এতিয়া আমি কি কৰিম, আধাৰ ভেলিডেশ্যন কৰিম। আধাৰ নম্বৰটো দিব আপোনালোকে, আপোনালোকৰ আধাৰ নম্বৰটো দিব, তাৰপৰা গেট OTP কৰি দিব। তেতিয়া আধাৰ যোনটো নম্বৰত আপোনালোকৰ আধাৰ কাৰ্ডখন আছে সেই নম্বৰটোলৈ এটা OTP যাব। অলপ সময় লাগিব।
যোনটো নম্বৰ আপোনাৰ আধাৰ দিয়া আছে, আধাৰ লগত লিংক হৈ আছে, সেই নম্বৰটোলৈহে যাব OTP। তাত ক্লিক কৰি দিব আপোনালোকে। ক্লিক কৰি দিয়াৰ পিছত অলপ সময় লাগে, গতিকে আধাৰ লিংক কৰাও হৈ গ'ল। দেখিছে এনেকৈ দেখাব আপোনাৰ কমপ্লিট হোৱাৰ পিছত। দেখিছে এনেকৈ ওলাব আধাৰ ভেলিডেশ্যন বুলি, এনেকৈ দেখাব আপোনালোকৰ ফটো সৈতে ওলাব আপোনালোকৰ। গতিকে এইখিনি কাম কৰাৰ পিছত এতিয়া আপোনালোকে স্ক্ৰল কৰি ল'ব, আপলোড এনি আদাৰ এডিশ্যনেল ফাইলছ, তাত আপোনালোকে ক্লিক কৰিব লাগিব। চিলেক্ট ওৱান ফেমিলি ফটোগ্ৰাফ এখন আপোনালোকৰ ইয়াত লাগিব। যোনকেইজন আপোনালোকৰ ডিপেণ্ডেণ্ট দিছে গোটেইকেইজন লগ হৈ একপি জইণ্ট ফটো আপোনালোক লাগিব, ফেমিলি ফটোগ্ৰাফ। তাৰপিছত প্লাছ চিনত আপোনালোকে আপলোড কৰি দিব লাগিব। ফটোখন দি কেনে আপোনালোকে আপলোড এড কৰি দিব তাত। এইখিনি হোৱাৰ পিছত ডিক্লেৰেশ্যন যোনখন ফৰ্ম আছে আপোনালোকৰ, টাৰ্ম কণ্ডিশ্যন এইখিনি আছে, এইখিনি পঢ়ি ল'ব আপোনালোকে। এইখিনি আপোনালোকে অলপ স্ক্ৰল কৰিব লাগিব, তললৈ আছে কৰি যাব, তললৈ আছে গোটেই পইণ্টখিনি আছে, এইখিনি তললৈ অলপ স্ক্ৰল কৰিব। তাত আপোনালোকে দেখা পাব আই এগ্ৰি টু দ্য এবভ টাৰ্মছ এণ্ড কণ্ডিশ্যন, তাত ক্লিক কৰিব। আই কনফাৰ্ম দ্য ডিক্লেৰেশ্যন এণ্ড এগ্ৰি টু দ্য টাৰ্মছ এণ্ড কণ্ডিশ্যন অফ MMLSA এজ পাৰ Annexure 1, আপোনালোকৰ নামটো আহিব, তাত কনফাৰ্ম কৰিব। কনফাৰ্ম কৰি দিয়াৰ পিছত অলপ সময় লাগে, তাৰপিছত দেখিব ক্লিক হেয়াৰ টু দ্য ভিউ এগ্ৰিমেণ্টখন আপুনি চাবও পাৰে। তাৰপিছত ছাবমিট ফৰ এপ্ৰুভেলত আপোনালোকে ক্লিক কৰি দিব। ছাবমিট ফৰ এপ্ৰুভেল ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে দেখা পাব এনেকৈ লিখা আহিব এপ্লিকেশ্যন ছাবমিটেড ফৰ এপ্ৰুভেল। গতিকে এখন এপ্ৰুভ হোৱাৰ পিছতহে আমাৰ বাকী কামখিনি কৰিব পৰা হ'ব। গতিকে আপোনালোকে এনেদৰে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ কমপ্লিট ৰেজিষ্ট্ৰেশ্যনটো আপোনালোকে নিজৰ মোবাইলতেই কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানখিনি আছিল। যদি আপোনালোকে ভিডিঅ'টো চাই উপকৃত হৈছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।